বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। বৰ দুখজনক কথা, আজি 13 দিন হৈ গ'ল চচলত আমি 108 কৰ্মচাৰীসকলে আন্দোলন কৰি আছোঁ। বিভাগীয় কৰ্তৃপক্ষ, চৰকাৰ পক্ষ, NRSM কোনো পক্ষৰ পৰাই কোনো ধৰণৰ সঁহাৰি পোৱা নাই, কোনো ধৰণৰ খবৰ তেওঁলোকে ল'বলৈ অহা নাই। চৰকাৰ পক্ষৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়হাৰা মন্তব্য দিয়ে যে তেখেতসকল আমাৰ কৰ্মচাৰী নহয়। আমি তেখেতক ক'ব বিচাৰিছোঁ যে আমি তেখেতৰ কৰ্মচাৰী নহয়, সেইটো মানি লৈছোঁ বাৰু, কিন্তু আমি তেখেতৰ ৰাজ্যৰ নাগৰিক হিচাপে আমি তেখেতৰ পৰা আমি ন্যায় আশা কৰিব নোৱাৰোঁ নেকি? আজি মেঘালয়, কেৰেলা, তেলেংগানা এইবিলাক ৰাজ্যত 108 কৰ্মচাৰীসকলৰ দৰমহা আমাতকৈ অত্যন্ত বেছি। আমি অসম দেশৰ নাগৰিক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো সময়তে নিজকে স্বাভিমানী অসমীয়া বুলি গৌৰৱ অনুভৱ কৰে। আমিও তেখেতৰ ৰাজ্যৰ এজন নাগৰিক হিচাপে নিজকে স্বাভিমানী অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ। আৰু এই গৌৰৱ যাতে আমি বজাই ৰাখিব পাৰোঁ, তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ৰাজ্যৰ, যিবিলাক ৰাজ্যত আমাৰ অসমৰ 108 কৰ্মচাৰীসকলতকৈ দৰমহা বেছি, সেই ৰাজ্যবিলাকৰ যি 108 কৰ্মচাৰীসকলৰ দৰমহা সেইটো পৰ্যালোচনা কৰি পেলাই তেখেতে আমাৰ অসমৰ যিসকল 108 কৰ্মচাৰী আছে তেখেতসকলৰ স্বাভিমানী যি হত্যা, সেই স্বাভিমানী হত্যাটোক ৰক্ষা কৰক, এয়াই তেখেতৰ ওচৰত আমাৰ কাতৰ আহ্বান। তেখেতৰ লগত আমাৰ ইমান যুদ্ধ কৰাৰতো কোনো মই প্ৰয়োজন দেখিবলৈ পোৱা নাই। তেখেতে নিঃসন্দেহে এই যিবিলাক ৰাজ্যত 108 কৰ্মচাৰীসকলৰ দৰমহা বেছি, সেই ৰাজ্যসমূহৰ পৰা শিক্ষা ল'ব লাগে। তেখেতে হয়তো নেজানিব পাৰে, কিন্তু আমি বাৰে বাৰে কৈ আছোঁ, কৈ থকাৰ পিছততো কমচে কম তেখেতে সেই ৰাজ্যবিলাকৰ 108 কৰ্মচাৰীসকলে কিমান দৰমহা পায়, কেনেকৈ পায়, কোনে দি আছে, সেই কথাবিলাক কিন্তু পৰ্যালোচনা কৰা প্ৰয়োজন আছিল। তেখেতে সেই ৰাজ্যসমূহৰ সেই দৰমহাবিলাক চাই পেলাই অসমৰ স্বাভিমানী অসমীয়া যুৱক যুৱতীসকলৰ স্বাভিমানীৰ হত্যাটোক জীয়াই ৰখাত তেখেতে অগ্ৰণী ভূমিকা পালন কৰিব লাগিছিল। কিন্তু তেখেতে নাজানো কি ভাবি আছে। কেৱল যদি আমি সভা সমিতিত চিঞৰি থাকোঁ মই স্বাভিমানী অসমীয়া, সেইটোত কিন্তু স্বাভিমানী অসমীয়া বুলি নিজকে কেৱল জাহিৰ কৰি ফুৰিলে নহয়, স্বাভিমানী অসমীয়াৰ পৰিচয় দিয়াটো স্বাভিমানী অসমীয়াৰ দায়িত্ব। কেৱল সভা সমিতিত চিঞৰি থাকিলে নহ'ব, কাম কাজত স্বাভিমানী অসমীয়াৰ পৰিচয় দিয়ক। আপুনি আমাৰ অসমৰ যি 108 কৰ্মচাৰীসকলে আন্দোলন আৰম্ভ কৰিছে, তেখেতসকলে স্বাভিমানী অসমীয়াৰ পৰিচয় দিছে। আজি চাকৰি যাব নে থাকিব সেইটো বেলেগ কথা, কিন্তু আমি 108 কৰ্মচাৰী স্বাভিমানী অসমীয়া। বেলেগ ৰাজ্যত আপোনাৰ নিচিনা এজন দক্ষ স্বাভিমানী অসমীয়া মুখ্যমন্ত্ৰী থকাৰ পিছতো বেলেগ ৰাজ্যত আমাতকৈ দৰমহা বেছি পোৱা আমি কেতিয়াও মানি নলওঁ। আপুনি কেনেকৈ কি কৰিব আমি নাজানো, আপুনি আমাৰ দৰমহা বৃদ্ধি কৰিব লাগিব। আৰু আপুনি যিমানেই দায়হাৰা মন্তব্য দিয়ক,
নিদিয়ক কিয় যে তেখেতসকলে আমাৰ কৰ্মচাৰী নহয়, কিন্তু আমি আপোনাক দাবী জনাইছোঁ, আপোনাৰ ৰাজ্যৰ নাগৰিক হিচাপে আপুনি আমাৰ মুখ্যমন্ত্ৰী হিচাপে আপোনাক দাবী জনাইছোঁ, আপুনি আমাক ন্যায় দিয়ক। আপুনি এজন দক্ষ মুখ্যমন্ত্ৰী, গতিকে আপোনাৰ কৰ্মচাৰী হও নহও সেইটো বেলেগ কথা, কিন্তু আমাৰ দৰমহা বেলেগ বেলেগ ৰাজ্যত যদি বেছি আছে, আমাকো দৰমহা বেছি দিব লাগিব। এইটো আপোনাৰ দায়িত্ব। আৰু কোনোবাই হয়তো ভয় দেখাই আছে, সংবিধানে সকলোকে অধিকাৰ দিছে আন্দোলন কৰাৰ কাৰণে। আন্দোলন কৰিলে যদি চাকৰি যায়, তেতিয়াহ'লে গণতন্ত্ৰ দেশৰ গণতান্ত্ৰিক যি ব্যৱস্থা, সেই ব্যৱস্থাত কিন্তু আঘাত পৰিব। সংবিধান ধ্বংস কৰাৰ নিচিনা যি কাম কাজ চলি আছে, সেয়া কিন্তু উচিত নহয়। আন্দোলন কৰিলে চাকৰি যোৱাটো এইটো সংবিধানৰ ওপৰত মোক্ষম আঘাত। মই ভাবোঁ এইটো গণতান্ত্ৰিক দেশৰ ওপৰত মোক্ষম আঘাত। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে এই যি আমাৰ আন্দোলন, এই আন্দোলনক সমৰ্থন কৰক। অসমীয়া ৰাইজ, অসমৰ জনগণ, বিভিন্ন স্তৰৰ যিসকল কৰ্মচাৰী আছে, তেখেতসকল সকলোকে মই অনুৰোধ কৰিছোঁ, আপোনালোকে যোনে য'ৰ পৰা পাৰে আমাক সহায় কৰক। আৰ্থিকভাৱে পাৰিলে আৰ্থিকভাৱে কৰক, মানসিক, আৰ্থিক বিভিন্ন দিশত আপোনালোকে আমাক সহায় কৰক। যদি আমি ন্যায়ৰ পক্ষত আন্দোলন কৰি আছোঁ, আপোনালোকে নিশ্চয় আমাক সহায় কৰিব লাগিব, কাৰণ ন্যায়ৰ পথত থকা মানুহক সদায় আগুৱাই দিয়াটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। আন্দোলনত নামিছোঁ, এইবাৰ মুঠতে 26ৰ নিৰ্বাচন পাৰ কৰি দিম। এই আন্দোলনত যি হয় হ'ব, কমচে কম 26ৰ নিৰ্বাচনলৈকে আমি সচলত বহি থাকিম। আমাৰ প্ৰাপ্যৰ কাৰণে আমি আন্দোলন কৰি যাম। এতিয়া কোনোবাই সমৰ্থন কৰক নকৰক সেইটো তেখেতসকলৰ কথা, কিন্তু আমি স্বাভিমানী সকলো অসমীয়া ৰাইজৰ সমৰ্থন বিচাৰিছোঁ। আপোনালোকে আমাক সমৰ্থন কৰক। আমি এবাৰ আমাৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে আমি আন্দোলন কৰি যাম। এইখিনি মোৰ বক্তব্য আছিল। দয়া কৰি আপোনালোকে সকলোৱে লাইক, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।